আজি আমি কথা পাতিম মিকি মাউছৰ দৰে বহুকেইটা এনিমেশ্যন কেৰেক্টাৰৰ জন্মদাতা আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিডিয়া কোম্পানীৰ মালিক ৱাল্ট ডিজনীৰ বিষয়ে। এই কোম্পানীৰ কাহিনী আৰম্ভ হয় 5 ছেপ্টেম্বৰ 1901 চনত, যেতিয়া আমেৰিকাৰ ইলিনয়ছ ৰাজ্যৰ হেৰমছা নামৰ ঠাইত ৱাল্ট ডিজনীৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম ইলিয়াছ ডিজনী আছিল। তেওঁ এজন খেতিয়কৰ উপৰি কাঠ মিস্ত্ৰী আছিল। এই কামবোৰ কৰিও তেওঁ খৰচ উঠাব নোৱাৰাত বজাৰত ফল-মূল বেচা কামো কৰিছিল। সকলো কাম কৰাৰ পাছতো তেওঁ ইমান পইচা গোটাব পৰা নাছিল যে পৰিয়াল পোহপাল দিব পাৰে। সেই সময়ত তেওঁ নিজৰ সকলো মাটি বেচি 1906 চনত এখন সৰু গাঁও মাৰ্চিলিনত থাকেগৈ। তাত তেওঁলোকৰ কিছু মাটি পূৰ্বৰ পৰা আছিল। ৱাল্ট ডিজনী 3জন ভায়েক আৰু এজনী ভনীয়েক আছিল। সৰুৰে পৰা ৱাল্ট ডিজনীয়ে ছবি আঁকি বৰ ভাল পাইছিল। তেওঁ এবাৰ ভনীয়েকৰ লগত মিলি ঘৰৰ ৱালত ছবি আঁকে, যাৰ ফলত তেওঁ দেউতাকৰ পৰা গালি শুনিবলগীয়া হৈছিল। 7 বছৰ বয়সত ডিজনীয়ে ওচৰৰ এঘৰ মানুহৰ ঘোঁৰাৰ ছবি আঁকে। এই ছবিখন ইমানেই ধুনীয়া হয় যে মালিকে তেওঁৰ পৰা সেই ছবিখন কিনি ৰাখে। তেওঁ আটাইতকৈ ভাল বন্ধুজন আছিল তেওঁৰ ভায়েক ৰয়। 1909 চনত ৱাল্ট ডিজনী এডমিশ্যন ওচৰৰে এখন স্কুলত দিয়ে, কিন্তু কিছু বছৰ পাছত 1911 চনত তেওঁলোকৰ পৰিয়ালৰ কনচাছৰ নামৰ এখন ঠাইলৈ গুচি যায়। তাত তেওঁৰ দেউতাকে বাতৰি কাকত আৰু মেগাজিন বিতৰণ কৰা কাম কৰিছিল। কিছু টকা গোটাই তেওঁ ৱাল্ট ডিজনীৰ বেণ্টন গ্ৰামাৰ স্কুলত নাম লগাই দিয়ে। বাতৰি কাকতৰ পৰিমাণ বহুত হোৱাৰ বাবে ৱাল্ট আৰু তেওঁৰ ভায়েক ৰয়ে দেউতাকক সহায় কৰিব লগাত পৰিছিল। সেইবাবে তেওঁলোক পুৱা 4:30 বজাত উঠি ঠাণ্ডাত পেটুৱা লাগি বাতৰি কাকত বিলাবলৈ যাব লগাত পৰে। তাৰ পাছত দুয়ো স্কুললৈ যায়। আকৌ পুনৰ স্কুলৰ পৰা আহি দুয়োৱে মেগাজিন বিলাবলৈ যায়। সেই কামবোৰ কৰি দুয়ো ভাগৰুৱা হৈ পৰে আৰু সেইবাবে তেওঁলোক ক্লাছতে টোপনি যায়। ফলস্বৰূপে তেওঁলোক ক্লাছৰ আটাইতকৈ পঢ়াত বেয়া ল'ৰা আছিল। সেই অতি কঠিন সময়তো ৱাল্টে হাৰ নামানিছিল। তেওঁ যেতিয়াই সময় পাইছিল তেতিয়াই ড্ৰয়িং কৰিছিল। এটা সময় এনেকুৱা হৈছিল যে ডিজনীয়ে ৰেলগাড়ীত চিপছ, পপকৰ্ণ আৰু পানীৰ বটল বেচিবলগীয়াত পৰিছিল। তাৰ পাছৰ পৰা কিছু টকা গোটাই ডিজনীয়ে এটা আৰ্ট ইনষ্টিটিউটৰ পৰা আৰ্টৰ প্ৰশিক্ষণ লয়। 1918 চনত ডিজনীয়ে আমেৰিকান আৰ্মিত জইন কৰিব বিচাৰিলে, কিন্তু তেওঁ বয়স কম হোৱাৰ বাবে তেওঁক ৰিজেক্ট কৰে। তাৰপিছত তেওঁ ৰেড ক্ৰছ এম্বুলেন্স চলোৱাৰ বাবে এপ্লাই কৰিলে আৰু তেওঁ চিলেক্ট হয়। তাৰ পাছত তেওঁ পষ্টিং ফ্ৰান্সত হয়। সৰুৰে পৰা তেওঁ আৰ্টৰ ওপৰত নিজৰ ভৱিষ্যত গঢ়িব বিচাৰিছিল। সেইবাবে অক্টোবৰ 1919 চনত তেওঁ ৰেড ক্ৰছ এৰি দিয়ে আৰু আমেৰিকালৈ উভতি আহে। তাত তেওঁ এটা আৰ্ট ষ্টুডিঅ'ত চাকৰি পায়, কিন্তু জানুৱাৰী 1920 চনত তেওঁক গাত ক্ৰিয়েটিভিটি নাই বুলি কৈ তাৰ পৰা উলিয়াই দিয়ে। এই কথাই তেওঁ মনত খুব দুখ দিয়ে, কাৰণ সৰুৰে পৰা তেওঁ আৰ্ট আৰু ড্ৰয়িং খুব ভাল পাইছিল। সকলোবোৰ বাদ দি তেওঁ এটা ষ্টুডিঅ' খোলে, কিন্তু পইচাৰ অভাৱত ইয়াকো বন্ধ কৰিব লগাত পৰে। তেওঁ তাত মাত্ৰ $20 আছিল। তথাপিও নিজৰ চেষ্টাক তেওঁ বাদ দিয়া নাছিল আৰু ভায়েক ৰয়ৰ লগত মিলি $2000 অন্য এটা কোম্পানী খোলে। সেই কোম্পানীটোৰ নাম ডিজনী ব্ৰাদাৰ্ছ ষ্টুডিঅ' ৰাখে। পাছলৈ ইয়াৰ নাম সলাই দি ৱাল্ট ডিজনী কোম্পানী কৰি দিয়ে। খুব কম দিনৰ ভিতৰতে তেওঁ কোম্পানী যথেষ্ট সফল হৈ পৰে। তেওঁ জুলাই 1925 চনত লিলিয়ান নামৰ এজনী ছোৱালীৰ লগত বিয়া কৰে। এইখিনি কথা আহে ডিজনীৰ আটাইতকৈ বিখ্যাত চৰিত্ৰ মিকি মাউছৰ। 1928 চনত নিউয়ৰ্কৰ পৰা কেলিফৰ্ণিয়ালৈ যাওঁতে ট্ৰেইনত ৱাল্ট ডিজনীয়ে এখন কাগজত এটা কাৰ্টুন বনালে। এই কাৰ্টুনটোৰ নাম তেওঁ মিকি দিয়ে আৰু সেই কাৰ্টুনৰ এনিমেশ্যন বনায়। মিকিক নিজৰ মাতটো দিয়ে। 18 নৱেম্বৰ 1928 চনত ডিজনীয়ে এই এনিমেশ্যনৰ প্ৰথম খণ্ড মুকলি কৰে। ইয়াক সকলোৱে বহুত পচন্দ কৰে। তাৰ পিছৰ পৰা কোম্পানীয়ে কেতিয়াও পাছলৈ উভতি চোৱা নাই আৰু এটাৰ পাছত আনটো এনিমেশ্যনৰ সকলোকে প্ৰদান কৰি আহিছে। গোটেই বিশ্বত ৱাল্ট ডিজনীয়ে 950টাতকৈ অধিক এৱাৰ্ডছ পায় আৰু অস্কাৰৰ বাবে 59 বাৰ নমিনেট হয়। তাৰ ভিতৰত তেওঁ 22 বাৰ জিকিবলৈও সক্ষম হয়। 15 ডিচেম্বৰ 1966 চনত ৱাল্ট ডিজনীৰ মৃত্যু হয়।